টার্গেট হল যে কার পিছত আমি কাক সোমাব পাৰোঁ তো সেনেকৈ কৰি টাৰ্গেট কৰি মানুহবোৰক সোমাই আছে বাট একো লাভ নাই বিজেপি যিমানে গেম খেলক আমাৰ যিটো আমি মটিভ আমি যেনেকৈ আগবাঢ়ি আছোঁ আমি সেনেকৈ আগবাঢ়ি যাম একচুৱেলি যি সিহঁতে গেম প্লেন কৰিছে তাৰ কাৰণে বেছিকৈ মটিভেটহে হৈ আছোঁ আমাক কাম কৰিব একচুৱেলি উৎসাহিত কৰিহে দি আছে আৰু আগবঢ়াই নিছে আমি মহিলাখিনিও বহুতখিনি আগবাঢ়ি গৈছোঁ আৰু আমাৰ টিমটো আৰু বেছিকৈ মটিভেট হৈছে আমাক কোনোদিন হাৰ মনাব নোৱাৰে আৰু আমি কেতিয়াও হাৰ নামানো তাৰ কাৰণে নিৰ্বাচন একো প্ৰভাৱ নপৰে ৰাইজে বেছিকৈ গমহে পাই আছে এতিয়া কি গেম চলি আছে ইনডাইৰেক্টলি থ্ৰেটনিংহে দি আছে ৰাইজক একচুৱেলি এটা থ্ৰেটনিং যেতিয়া আমি ইলেকশ্যন খেলিছোঁ তেনেকুৱা বহুত ধৰণৰ থ্ৰেটনিং আছে যে আমি ভোট দিলেহে আমি কাম কৰিম বুলি তো ছেইম সেইটো বস্তুৱে চলি আছে আমাৰ নিৰ্বাচন আৰু বেছিকৈ ভালহে হ'ল আমাৰ কাৰণে ৰাইজে একচুৱেলি এতিয়া চকু খোল খাব ৰাইজৰ ভালকৈ আৰু খোল খাব লাগে কাৰণ য'ত আপোনাৰ অত্যাচাৰ চলি থাকে এনেকৈ অপেনলি তাতে কোনো ধৰণৰ ৰাজনীতি এনেকুৱা ৰাজনীতি আমাক নালাগে একচুৱেলি আমাক এনেকুৱা ইডি সূত্ৰই এটা প্ৰকাশ কৰিছে যে তেওঁলোকৰ ওচৰত সকলোখিনি তথ্য আছে সুৰা কেলেংকাৰীটোক লৈ যাৰ বাবে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে একচুৱেলি ইডিয়ে যিটো কয় এতিয়ালৈকেতো কোনো ধৰণৰ প্ৰুফ দিব পৰা নাই আমাৰ হাতত কোনো ধৰণৰ এনেকৈ তথ্য নাই তেওঁলোকে জাষ্ট কৈহে আছে মুখেৰে এতিয়ালৈকে কোনো ধৰণৰ বস্তু ফাটিল কৰি দিব পৰা নাই তেওঁলোকৰ হাতত যদি কিবা প্ৰুফ আছে তেওঁলোকে ভালকৈ ফাটিল কৰক এনেকুৱা কথা কয় আমাকো আজি নহয় কালিলৈকে আমাকো সোমাই দিব পাৰে চ' এনেকুৱা একচুৱেলি মনমানি চলিব নালাগে একচুৱেলি আমাক এনেকুৱা ৰাজনীতি আমাক নালাগে গণতন্ত্ৰক আজি কি ৰূপত বিজেপিয়ে আনি ৰাখিছে আজি সকলোৱে চাই আছে আৰু আমি ক'ব বিচাৰোঁ যে অৰবিন্দ কেজৰিৱাল এজন ব্যক্তি নহয় তেখেত এটা আদৰ্শ হয় কেইজন অৰবিন্দ কেজৰিৱালক ভৰাই থ'ব আৰু বহুত কেজৰিৱাল বাহিৰলৈ আহিব আৰু এই আদৰ্শ আগুৱাই লৈ যাব তাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ